beautiful, nice. Hey guys, welcome back to my YouTube channel KK Travel Blog. আজি যেটো ব্লগ বনাব গৈ আছো, আজি যেটো ভিডিও বনাব গৈ আছো, মই গৈ আছো সিলদুবিত আৰু সিলদুবিত গৈ কিনে আপোনালোকক ধুনীয়াকৈ দেখাব আৰু A to Z দেখাম। বেলেগ ভিডিওত আপোনাক সিলদুবিত ইমান ধুনীয়াকৈ দেখা নাই, কিন্তু এইটো ভিডিওত আপুনি A to Z দেখাব। আৰু আহি আমি পাই গৈছোঁ একদম পাহাৰৰ ওপৰত, মানে পাহাৰৰ ওপৰত এতিয়া বগাই গৈছোঁ, বগাই মানে চলাই গৈছোঁ। তো কিমান দূৰ আছে আৰু সেইটোতো নাজানো, কিন্তু আমি চাই গৈ আছোঁ। ইয়াততো আপোনাৰ নেটো কাম দিয়া নাই, কাৰণ মই গুগলত চালোহেঁতেন, মেপত চালোহেঁতেন, একো কাম দিয়া নাই। তো গৈ থাকিব লাগিব, কাৰণ ইয়াত মানুহ লগ পোৱা নাই। মানুহ লগ পালে সুধিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে মানুহ লগ পোৱা নাই। তো গৈ থাকোঁ বোলক, অলপ আগলৈকে যদি মানুহ লগ পাওঁ সুধি ল'ম। ফাইনেলি আমি মানে যোনটো প্লেছত আহি আছিলোঁ সেই প্লেচটো পাই গ'লোঁ। আমি মানে য'ত আহি আছিলোঁ সেই আমি গৈ আছোঁ সিলদুবি। আৰু সিলদুবি মানে আমি যোনটো ৰাস্তাত যাব লাগিছিল সেই ৰাস্তাটো নগৈ কিনে বেলেগ এটা ৰাস্তাত আহিছোঁ। আমি এইটো চাইডে সিলদুবি নাযায়, সিলদুবি যাবলৈ বেক হৈ যাব লাগিব। আৰু বেক ইয়াৰ পৰা ভাড়া লৈ 50 টকা, মানে যিমানটো বেক হৈ যাব লাগিব সিমানটো ভাড়াই 50 টকা, আৰু তাৰ পৰা আৰু 50 টকা, মানে ধৰি লওক 100 টকা ভাড়া। মানে আমি য'ত আছোঁ এতিয়া, বৰ্তমান য'ত আছোঁ, ইয়াৰ পৰা 100 টকা ভাড়া। এইটোৱে অলপ চাই লওক। প্ৰথমতে তাত গৈ আছোঁ, চামগৈ। মানে এইটো জলপ্ৰপাত লাইট আৰু জলপ্ৰপাত প্ৰ'টো তাত আছে। বলক নহ'লে এতিয়া যেনেকৈ উঠিছিলোঁ বা যেনেকৈ ওপৰলৈ উঠি আহিছিলোঁ জুচত, এতিয়া মানে নামি যাওঁ আৰু নামি যাব লাগিব। নামি কিনে আৰু ইমান দূৰ যাব লাগিব, ধেমালি দূৰ নেকি, প্ৰায় আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টা লাগি যাব। তো গৈ কিনে তাত দেখাই আছোঁ ধুনীয়াকৈ, ঠিক আছে। মানে যোৱাটোতো যাবই লাগিব, কাৰণ দেখাবলৈ আহিছোঁ যেতিয়া ফাইনেল দেখামেই আপোনালোকক। আপোনালোকে দেখাটো যে আমি নাযাওঁ, দেখামেই ফাইনেল। এইটো ৰাস্তা মানে এইটো ৰাস্তা দি আৰু বেছি যাব নালাগে আৰু পামেই আৰু, কাৰণ অলপ আগতে তাত সুধিছিলোঁ যে ইমান বেছিকৈ নাই বুলি। তামাম বেয়া ৰাস্তা, 4-চকীয়া গাড়ী আহিবই নোৱাৰে। মানে এইটো ৱাটাৰফল চাবলৈ যদি আহে 4-চকীয়া গাড়ী আহিবই নোৱাৰে। ৱাটাৰফলটো কোনফালে? ৱাটাৰফলটো কোনফালে? এইটো চাইডে। বেছি নাই, ভালোই আৰু জাষ্ট পাওঁ আৰু ভিডিঅ'টো ষ্টিল নকৰিব নহয়। গোটেই A to Z দেখাম, মানে তলৰ পৰা ওপৰলৈকে। বাইকখনে ফাইনেলি যোনটো প্লেছত আহি গৈছোঁ মই পাই গৈছোঁ, আৰু আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তো আপোনালোকক তলৰ পৰা মই ওপৰলৈকে দেখাম, ঠিক আছে। মেইন ৱাটাৰপুল যোনটো, মানে মেইন একেবাৰে ডাঙৰ ৱাটাৰপুল, সেইটো আপোনাৰ ওপৰত আছে। তো এইটো এটা চব সৰু তো এইবিলাক সৰু মেইন জেগাত আমি গৈ আছোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে এনেই? কিমান ভাল লাগিছে? হে দে, বহুত ভাল লাগিছে, সঁচাই ভাল লাগিছে একদম। তো এনেকৈ যাব লাগিব। আপোনালোকে এইটো দেখাবলৈ অহা নাই, মেইনটো যোনটো দেখাবলৈ আহি আছে সেইটো ওপৰত আছে। তো বলক নহ'লে ওপৰলৈ যাওঁ। এইফালে ওপৰত যিমান আহি আছোঁ, কিন্তু ইমান ধুনীয়া ধুনীয়া দেখি গৈ আছোঁ। তো বলক ওপৰত।
এতিয়া দেখা পাব আপুনি বিশাল জলপ্ৰপাতটো যিটো জলপ্ৰপাত চাবলৈ আহিছোঁ মানে যিটো ৱাটাৰফল চাব আহিছোঁ হে ও মাই গড এইটো দেখিছে চাই লওক ওচৰৰ পৰা ভালকৈ ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ যিবিলাকে আহিম বুলি ভাবিছে তো আহিব পাৰিব কেনেকুৱা লাগিছে চাবলৈ চাওক বহুত কষ্ট কৰি আপোনাক ভিডিও বনাইছো আপোনালোকৰ কাৰণে আৰু ভিডিওটো যদি আপুনি এটা লাইক কৰি নিদিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি নিদিয়ে তেনলে বহুত দুখ পাম তো চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে কোনোবা যদি আহিম বুলি ভাবিছে ইয়াত আহিব পাৰিব বহুত ধুনীয়া ঠাই নেচাৰ একদম মই কৈছোঁ নহয় ৱাণ্ডাৰফুল বিউটিফুল নাইস সুপাৰ নাইস তো আজিলৈ ভিডিওটো ইমানেই বাই বাই টাটা বেলেগ এটা ভিডিওত আকৌ লগ পাম পুনৰ তো আজিলৈ বাই বাই কিন্তু শেষতো কৈছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই বনাই থাকোঁ ব্লগ বনাই থাকোঁ তো ব্লগবিলাক আপুনি পোনপ্ৰথমে পাবলৈ তো বাই বাই আৰু মই আপোনালোকক A to Z দেখাইছোঁ যদি ভিডিঅ'টো আপুনি কাটি চাইছে তেনেহ'লে আপুনি সম্পূৰ্ণ দেখা নাপালে আৰু যদি কাটি চোৱা নাই সম্পূৰ্ণ দেখা পাইছে